নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ কণী নোহোৱাকৈ কেৰাহীতে বনাব পৰা মেৰিগ'ল্ড বিস্কুটৰ কেক। ইয়াৰ বাবে আমি লৈছোঁ মেৰিগ'ল্ড বিস্কুটৰ পেকেট এটা, আমুল গাখীৰ এটা, বেকিং ছ'ডা 1 চামুচ আৰু চেনি 1 কাপ। এতিয়া আমি প্ৰথমে চেনিখিনি মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি ল'ম। ঠিক এইদৰে আমি বিস্কুটখিনিও মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি ল'ম। বিস্কুটখিনি পিছে মই ভাঙি লৈছোঁ দেই। এয়া আমাৰ চুগাৰখিনি আৰু মেৰিগ'ল্ড বিস্কুটখিনি পাউডাৰ ৰেডি হৈ গ'ল। এতিয়া আমি বিস্কুটৰ পাউডাৰ আৰু চেনি পাউডাৰখিনি মিলাই ল'ম। ইয়াতে দিম বেকিং ছ'ডা 1 চামুচ। এতিয়া আমি ইয়াতে দিছোঁ গাখীৰখিনি দি আমি চামুচেৰে মিহলাই ল'ম। ইয়াতে আমি অলপ দিম আকৌ ৰিফাইনখিনি দি আমি ঠিক আগৰ দৰে আকৌ মিহলাই ল'ম। এইদৰে আমি কেকৰ বেটাৰটো ৰেডি কৰি ল'লোঁ। এতিয়া আমি এটা পাত্ৰ চাৰিওকাষে অলপ মিঠাতেল ঘঁহি ল'ম। মিঠাতেলখিনি ঘঁহি দি লৈ ইয়াতে এখন বাটাৰ পেপাৰ লগাই ল'ম। বাটাৰ পেপাৰখনৰ ওপৰতো আমি অলপ মিঠাতেল লগাই ল'ম। এতিয়া আমি ইয়াতে কেকৰ বেটাৰখিনি ঢালি দিম। দেখিছেই নহয় কিদৰে কৰিছোঁ প্ৰচেছটো। আপোনালোক সকলোৱে জানেই, তথাপিও মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁহে জাষ্ট। এতিয়া আমি কেৰাহীত অলপ নিমখ দি গৰম হ'বলৈ দিম। নিমখখিনি গৰম হোৱাতে আমি তাতে এখন প্লেট দি ঢাকি দিম। এতিয়া আমি ইয়াতে দিম কেক বনোৱা পাত্ৰটো। দেখিছেই নহয়। এতিয়া আমি তাতে ঢাকন এখনে ঢাকি দিম। এইদৰে আমি 1 ঘণ্টা ৰখাৰ পিছত এয়া আমাৰ কেক ৰেডি। এইদৰে কণী নিদিয়াকৈ অভেন নোহোৱাকৈ কেৰাহীতে বনাই চাব পাৰে আপোনালোকে ঘৰতে কেক। চাবচোন এবাৰ আৰু খাই কেনে পালে আমাকো জনাব কমেণ্টত। আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।